এভৰিৱান সকলোকে স্বাগতম জনাইছো পনিমাছ কিচেন এণ্ড ব্লগলৈ আশা কৰো আপোনালোক সকলোৰে খবৰ নিশ্চয় ভাল মোৰো ভালে আজি মই লাই শাকৰ সৈতে মুৰ্গী মাংস বনাম বুলি ভাবিছো বলক তেতিয়া হলে দেৰি নকৰি আজি ৰেচিপিটো আৰম্ভ কৰো আর দুপাখি মোর মনৰ বতৰা পঠিয়ালো লাই শাকৰ সৈতে মুৰ্গী মাংস বনাবৰ কাৰণে এখিনি লৈছো মই ব্ৰইলাৰ মুৰ্গী মাংস আৰু এখিনি লৈছো লাই শাক এয়া পিয়াজ আদা নেহুৰ আৰু জালুক থেলাই লৈছিলো আলু আৰু এখিনি লৈছো মছলা গেছটো মই জ্বলাই লৈছো কেৰাহীটো বহাই দিছো এয়া মই মিঠাতেল দি লৈছো এয়া মোৰ তেল গৰম হৈছে পাতি দিছো এয়া দুটামান পাঁচফোৰণ দি লৈছো লোৱা পিয়াজখিনি ইয়াতে দিলাম আদা নেহুৰ আৰু জালুক থেলাই লোৱাখিনি দিলাম সোৱাদ অনুসৰি নিমখ দিলাম চিকেন মছলা দিলাম হালধি গুড়ি দিলাম জলকীয়া গুড়ি দিলাম আধা চামুচমান আৰু এচামুচমান জিৰা গুড়ি দিলাম এইখিনি মই প্ৰায় 3 মিনিটমান সময় লৰাই লম আদা নেহুৰ আৰু পিয়াজৰ কেঁচা গোন্ধটো যোৱালৈ যে আমাৰ চিকেনখিনি ইয়াতে দিলাম কেঁচৰ জুইকুৰা বঢ়াই মাংসখিনি মই প্ৰায় 10 মিনিটমান সময় ভাজি ললো এতিয়া মই ইয়া কাটি লোৱা আলু আৰু কেঁচা জলকীয়া দিলাম এনেকৈ মই প্ৰায় 5 মিনিটমান সময় ভাজি লম আলুখিনিৰ সৈতে মাংসখিনি এয়া মই মাংসৰ সৈতে আলুখিনি প্ৰায় 5 মিনিটমান সময় গেছৰ জুইকুৰা বঢ়াই ভাজি ললো এতিয়া মই গেছৰ জুইকুৰা কমাই দিম একেবাৰে আৰু এয়া মই লাই শাকখিনি কাটি লোৱা নাই এনেকৈ পাত হিচাপে দি লম এতিয়া মই এইখিনি আকৌ অকণমান ভাজি লম প্ৰায় 2 মিনিটমান সময় মই 2 মিনিটমান সময় ভাজি ললো লাই শাকৰ সৈতে মাংসখিনি এতিয়া মই প্ৰায় 5 মিনিটমান সময় ঢাকন দি লম লাই শাক আৰু আলুখিনি সিজিবৰ কাৰণে এতিয়া মই প্ৰায় 5 মিনিটমান পিছত ঢাকনখন গুচাই লৈছো এয়া মোৰ লাই শাক আৰু আলুখিনি সিজি গৈছে মাংসখিনিও হৈ গৈছে এতিয়া মই ইয়াৰে অলপ গ্ৰেভি বনাম সেইকাৰণে ইয়াতে অলপ পানী দি লৈছো গেছৰ জুইকুৰা এতিয়া বঢ়াই দিছো এইখিনি কিছু সময় উতলাই দিব লাগিব এয়া মোৰ লাই শাকৰ সৈতে মুৰ্গী মাংসখন উতল আহি আছে মোৰ লাই শাকৰ সৈতে মুৰ্গী মাংসখন হৈ গ'ল মই গেছৰ জুইকুৰা বন্ধ কৰি দিছোঁ আপোনালোকে এনেকৈ বনাই খাই চোৱা নাই যদি এবাৰ বনাই খাবচোন আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল খাবৰ কাৰণে যদি মোৰ লাই শাকৰ সৈতে মুৰ্গী মাংসৰ ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ এটা নতুন ৰেচিপি লৈ আপোনালোকক লগ পাম আজিলৈ বাই বাই